বন্ধুসকল কি খবৰ তোমালোকৰ আশা কৰোঁ ভালে আছা বহুদিনৰ পিছত আজি 3 মাহ হ'ল বাহিৰৰ পৰিৱেশ দেখি পোৱা নাই বাহিৰৰ পৰিৱেশলৈ ওলাই আহিছোঁ মানে এতিয়া ট্ৰেক্টৰত আহি কথা মানে আৱাজটো বেছি আহিছে তাৰ কাৰণটো হ'ল মানে আমাৰ 8 বাজিছে আজি 3 মাহৰ পিছত তাৰ কাৰণে মানে কি হ'ল আমি গাড়ী নাপালোঁ গাড়ী নোপোৱাৰ কাৰণে গাড়ী মানে অহা বহুত দেৰি হৈছে আমাক সময় দিছে 10:30 বা 3:30 তাৰ কাৰণে আমি ট্ৰেক্টৰতে আহিলোঁ মানে এতিয়া চোৱা ট্ৰেক্টৰত আহি আছোঁ তো সময় বচাবলৈ ট্ৰেক্টৰতে আহিলোঁ এখনো ট্ৰেক্টৰ পুৰা লৰি মানে চফৰ টানাহা হৈ গৈছে মানে তো এয়া মোৰ বন্ধুবিলাক এইটো আমাৰ দেউৰী তো মানে কি হ'ল আমাৰ এইটো কেলাপাৰ্টি বেছি নাই কেলাপাৰ্টি 4টামান আছোঁ আমাৰ চাইডৰি কোম্পানী বুলি কয় মানে ৰাজস্থানত অকল 3টা আছোঁ আমাৰ কোম্পানীটোত যোনটো আমি ট্ৰেইনিং কৰি আছোঁ মানে তো ট্ৰেইনিং এতিয়া ভালেই চলিছে আৰু বহুত ক্ষীণাইছোঁ অলপ ট্ৰেইনিং বুলি ক'লে হাৰ্ড হয় আৰু এয়া চলি টপা কৰিলোঁ আৰু গোটেইখিনি টপাই হৈ আছোঁ তো আজি বহুত দিনৰ মূৰত মানে বাহিৰলৈ ওলাইছোঁ এনেকুৱা লাগিছে মানে কিবা এটা মানে কৰ্ণ অৰ্জুনত যেনেকৈ কৰ্ণ অৰ্জুন মুভিখনত যে সোমাই পিনি টাং যে তেনেকৈ মানে ভাল লাগিছে মানে এটা বুজাব নোৱাৰা আনন্দ হৈছে মানে বহুত ভাল লাগিছে তো ট্ৰেক্টৰত হ'লেও মানে ইমান ধুনীয়াকৈ গৈ আছোঁ মানে কিমান মজা লৈ গৈছে মানে ক'ব নোৱাৰে লগৰখনে বহুত চিঞৰি আহিলে বহুত চিঞৰি গ'লোঁ খুব চিঞৰিলোঁ খালি এতিয়া গোটেইখনৰ চিঞৰি মানে মাত চাত ভাগি আছে গতিকেলৈ এতিয়া অলপ চাইলেণ্টলি আহিছোঁ গতিকেলৈ মই ভিডিঅ'টো বনাইছোঁ তো আশা কৰোঁ সকলোৰে ভালেই তো আজি অলপ ছাগলী মাংস কিবাকিবি খাম আৰু মাংস চাংস ভালকৈ খাব পোৱা নাই মানে দিছে অকল চিকেন দিয়ে তাৰপিছত ইমান চিকেন দিয়ে ইমান মানে ভালকৈ নিদিয়ে বেহৰত যোৱাটো সোনকালে পালোঁগৈহেঁতেন মানে তো মানে বহুত ভাল মানে এতিয়া আমি ৰাজস্থান এতিয়া বেহৰৰ পৰা আমি এতিয়া নাৰ্নল গৈ আছোঁ মানে আমাৰ অনন্তপুৰা বুলি কয় যোনডোখৰত আমি ট্ৰেইনিং কৰোঁ অনন্তপুৰা বুলি কয় অনন্তপুৰ তো এইখন যোনখন এখন আমাৰ এইখন তোমালোকৰ এইটো এখন হাৰিয়ানা বুলি চাওক মানে হেৰি ৰ'বা 1 মিনিট ৰাতিও চাব পাৰ হৈ গৈছে গ'ল তো মানে কি এখন এতিয়া ৰাজস্থান বুলি ক'লে মানে গোটেই হেৰি বুলি কয় মানে এইটো হাৰিয়ানা ৰাজস্থান নহয় মানে জংঘল ৰেগিস্তান বুলি কয় কিন্তু এতিয়া হাৰিয়ানা ডিষ্ট্ৰিক্টত সোমালোঁ হাৰিয়ানা ডিষ্ট্ৰিক্ট তো এতিয়া ফাইনেলি আমি গৈ পামগৈ অলপ পিছত তো আজিলৈ ভিডিঅ'টো বাই মানে অলপ এনজয় কৰিব লাগিব এনজয় মানে কি আৰু কিবাকিবি খাম গতিকে ভিডিঅ' বনাবলৈ খুব নাপাওঁৱে টাইম খুব কম টাইম পাওঁ গতিকে তেনেকৈ আৰু বাই ফ্ৰেণ্ড